নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ বিহুৰ বজাৰ কৰিবলৈ। আৰু ক'ত জানেনে? দি ওৱান এণ্ড অনলি ফেঞ্চি বাজাৰ। গতিকে আহক পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাপৰে, ভিৰ দেখিছেনে? ইমান মানুহ। এনেও বাৰু ফেঞ্চি বজাৰত ভিৰ থাকেই, কাৰণ ইয়াতে যিহেতু মেক্সিমাম ব্ৰেণ্ডেড দোকান আছে আৰু লগতে বহুত ৰিজনেবল প্ৰাইচত ভাল ভাল বস্তুও পোৱা যায়, সেইবাবে মানুহবোৰ আহে। কিন্তু আজি বিহুৰ বাবে ইয়াতে বহুতেই বেছি ভিৰ। এইবোৰ হৈছে জেকেটছ, যিবোৰ এৰাউণ্ড 300 to 500ৰ ভিতৰত আহি যায়। এইবোৰ মেন্সৰ চুৱেট শ্বাৰ্ট এণ্ড জাম্পাৰ্ছ হয়, যিবোৰ 300, 400, 500 এনেকুৱাত আহি যায়, যিবোৰ বাহিৰত যদি আপুনি কিনিব যায় 1000ৰ তলততো পোৱা নাযায় বেলেগ জেগাত। ইয়াতে বহুত ৰিজনেবল হয় প্ৰাইচবিলাক। আৰু এয়া ঠাণ্ডা দিনৰ যিবোৰ কম্বল আছে এইবিলাক আছে। এইবোৰ কিউট কিউট বাচ্চাৰ টুপি ইমান মৰম লাগিছে, আৰু এইবোৰৰ দাম হৈছে 50 rupees। এইবোৰ কম্বল আছে। ঠাণ্ডা দিনৰ বস্তু বহুত বেছি ওলাইছে, বিকজ উইণ্টাৰ ছিজন যিহেতু চলি আছে। আৰু ইয়াতে আপোনালোকে চাব পাৰে সকলো ধৰণৰ ডাঙৰ সৰু ল'ৰা ছোৱালী, মেন্স এণ্ড ওমেন সকলোৰে বাবে এভেইলেবল কাপোৰ। ইয়াতে এয়া শ্বল চাই আছে মহিলাসকলে, ইয়াতে শ্বল আছে। আৰু এয়া হৈছে মেন্সৰ চুৱেটাৰ্ছ এণ্ড ওমেনৰ কোট আৰু জেকেটছ আছে ইয়াতে। এইকেইটা বিৰাটেই মৰম লাগিছে, হোৱাইট কালাৰটো ভাল লাগিছে দেখিবলৈ। ইয়াতে এইখিনি চুৱেটাৰ মেন্সৰ হয় এইখিনি। আৰু এয়া কাষতে এয়া শ্বল। আৰু এয়া হৈছে লেডিছৰ কুৰ্তি এণ্ড টপছ, যিবোৰ 200 to 250ৰ ভিতৰত আহি যায়। আৰু এইবোৰ হৈছে দুপট্টা। আৰু এটা গলি আছে য'ত নেকি বহুত হেভি যোনবিলাক বানাৰসী দুপট্টা হয়, সেইবিলাক পোৱা যায় এৰাউণ্ড 250, 300ৰ ভিতৰত। আৰু এইবোৰ হৈছে উইণ্টাৰ শ্বু, বাচ্চাৰো আছে আৰু ডাঙৰ মানুহৰো আছে। বহুত কমফৰ্টেবল হয় ঠাণ্ডা দিনত পিন্ধিবৰ বাবে একচুৱেলি। আৰু এয়া হৈছে কিডছৰ উলেন কাপোৰ। ইয়াতো এইবোৰ কুৰ্তি আছে, আৰু এয়া জেকেটছ হৈছে লেডিছৰ। আৰু ইয়াতে জাম্পাৰ, টেক পেণ্ট আছে মেন্সৰ, লগতে জেকেটছো আছে। বহুতখিনি আছে এভেইলেবল মানে। আৰু এইবোৰ হৈছে প্লাজো পেণ্ট, যিবোৰ 150 মান হৈ যায় প্ৰাইচ। 150 মানত আহি যায়। এইবোৰ সৰু সৰু চুৱেটাৰ্ছ আছে ইয়াতে। জেকেট, চুৱেটাৰ, মানে জেকেট আৰু চুৱেটাৰ এভেইলেবল হৈ আছে ইয়াতে। ওমেনৰ চুৱেটাৰ্ছ হয় এইবিলাক।
এইবোৰ আৰু এয়া হৈছে মেন্সৰ শ্বাৰ্টছ ইয়াতে সৰু বাচ্চাৰ পেণ্টছো আছে জেকেটছ আছে আৰু এইবোৰ শ্বাৰ্ট হৈছে মেন্সৰ এইবোৰ চেণ্ডেল সৰু বাচ্চাৰ টুপি ইয়াতে বটম ৱেয়াৰ্ছ আছে আৰু এয়া হৈছে চুৱেট শ্বাৰ্টছ লেডিছৰ এইবোৰ 250 300 350 এনেকুৱাতে আহি যায় বাৰ্গেনিং কৰিব পাৰিলেতো খুবেই ভাল So here আৰু বহুত বেছি কালেকশ্যনছ আছে একচুৱেলি ইয়াতে আপোনালোক আহিলে মানে খালী হাতেৰে যাব লগা নহয় আৰু ইমান ৰিজনেবল প্ৰাইচত বেলেগ জেগাতো পোৱা নাযায় গতিকে বহুত ৰিজনেবল প্ৰাইচত চব বস্তু পোৱা যায় ভেৰাইটি অফ কালেকশ্যনছ আছে ইয়াতে আপোনালোকে নিজে দেখা পাইছে ভিডিঅ'ত আৰু এয়া হৈছে মাস্ক বহুত বেছি মাস্কৰ কালেকশ্যনছ আছে ইয়াতে আৰু এই সকলোবোৰৰ প্ৰাইচ হৈছে 20 rupees মই যিমান সুধিলোঁ গম পালোঁ তেওঁলোকে ক'লে 20 rupees হয় আৰু বাহিৰত যদি এইবোৰ কিনিব যায় তেন্তে ইয়াৰ প্ৰাইচ 50 60 70 এনেকুৱা হৈ যায় চ' 60 rupees আপোনালোকে 2-3খন মাস্ক ইয়াৰ পৰা কিনিব পাৰিব এয়া আৰু এইটো সাইডেও আছে এয়া মাস্ক বৰ্তমান যুগটো এনেকুৱা মাস্কৰ যুগ বুলি ক'লেও ভুল নহ'ব গতিকে ভেৰাইটি অফ মাস্ক আছে ইয়াতে মাস্কৰ কালেকশ্যন চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ